আজি দলংটো হোৱাৰ কাৰণে বহুত আনন্দ লাগিছে আৰু মানে UPPL চৰকাৰে দলংটো দিছে আমাক। ইমান দিনৰ পৰা মানে BPF চৰকাৰে ইয়াত আজি 17 বছৰ চৰকাৰ চলাইছে বোলে, কিন্তু আমি শুনিছোঁ আৰু 17 বছৰ চৰকাৰ চলাইছে আৰু ইয়াতে 3বাৰ আহি ফিটা কাটিছে দলঙত। 3বাৰ ফিটা কাটিছে, আমি নিজে গামোচা দিছোঁ, গামোচা পিন্ধাইছোঁ, ৰিপেন দৈমাৰী ছাৰ আহিছে। তাৰপাছত এতিয়ালৈকে বৰ্তমান আমাক দলংখন দিয়া নাছিল। এতিয়া UPPL চৰকাৰে আমাক দলংখন দিছে, আমি বহুত ধন্যবাদ দিছোঁ আৰু গোবিন্দ ছাৰকো বহুত ধন্যবাদ জনাইছোঁ। ইফালে আৰু আমাৰ মানে এতিয়া ল'ৰা ছোৱালীবিলাকৰ বহুত সুবিধা হ'ব, স্কুল অহা যোৱা কৰা বা আমাৰ গাঁৱত এখন এম্বুলেঞ্চ আহিব নোৱাৰে, মানে চাইকেল লৈ কিছুমানে ধৰি লওক ঠেলাত নিব লগা হয় হস্পিটেলত, কিছুমানে খোজকঢ়াই ইয়ালৈকে আনিব লগা হয়, আমাৰ বহুত অসুবিধা হয়। সেইটো কাৰণে এতিয়া আমাক দলংখন দিছে, আমি গোটেই গাঁওবাসী ৰাইজে বহুত আনন্দ পাইছোঁ। এতিয়া বাসিন্দা হয়, এই দলংখন হোৱাৰ বাবে আমি গাঁৱৰ মহিলাসকল গোটেই গাঁওবোৰ বহুত সুখী হৈছোঁ। কাৰণ বহুত বছৰ এইখন গাঁৱত বহুত অহা যোৱা যাতায়াত ব্যৱস্থা বহুত কষ্ট হৈ আছিলে, স্কুলত অহা যোৱা। ইফালে মানে ওচৰতে স্কুল আছে যে বহুত দিগদাৰ হৈ আছিলে আমাৰ অহা যোৱাৰ কাৰণে, আৰু এনেকৈ অহা যোৱা কৰোঁতে মানে বহুত এইখিনিতে দুৰ্ঘটনাও হৈছে। সেইকাৰণে মানুহ পৰি এক্সিডেণ্ট হ'ব লাগিছে, কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে। কিন্তু দলংখন আমি জানো ভাবিছোঁ আৰু দলংখন চাগে নহ'বই, BPF চৰকাৰৰ দিনত যদি এইটো নহ'লে, কিন্তু UPPL চৰকাৰৰ দিনত এইটো দলংখন হোৱাৰ কাৰণে আমি বহুত সুখী হৈছোঁ আৰু আনন্দিত হৈছোঁ। সেইবাবে মই UPPL চৰকাৰক বহুত বহুত ধন্যবাদ দিছোঁ। নমস্কাৰ। আগৰ চৰকাৰত মানে সিহঁতে মানে ভোট বিচাৰি অকলে আহিছিলে, দলংখন হ'ব বুলি আমাক আশা দিছিলে, কিন্তু দলংখন নহ'লগৈ। সেইকাৰণে UPPL চৰকাৰৰ দিনত এইটো হোৱাৰ বাবে আমি UPPL চৰকাৰক বহুত বহুত ধন্যবাদ দিছোঁ। হয়, সেনেকুৱাই হ'ব। ইমান বছৰে যদি দলংখন নহ'লে, আমাক এনে সপোন দেখুৱাইছিলে হ'ব বুলি, আমাক যেন এনেকুৱা লাগিছিলে আমি ক'ত থাকোঁ, আমি ভোট নিদিওঁ নেকি, এনেকুৱা নিচিনা অনুভৱ হৈছিলে। কিন্তু UPPL চৰকাৰে সেইটো আমাক আশাটো পূৰণ কৰি দেখুৱালে, সেইবাবে বহুত বহুত ধন্যবাদ দিছোঁ। আমাৰ এই গৰাইমাৰী গাঁৱত এটা দলঙৰ কাৰণে বহুত বিশেষকৈ দিগদাৰ হৈ আছিল। আমাৰ দলংটো হ'ব বুলি কৈ মানে আমাক একেবাৰে 3বাৰমান কি কৰিলে, ফিটাও কাটিল। তাৰপিছত ফিটা কাটি কিনে আৰু এবাৰ আমাক একে প্ৰসাদ মাক খোৱালে, তথাপিও দলংটো নহ'ল। গতিকে আগতে নহ'ল, আমিতো কেতিয়াও আমাৰ গৰাইমাৰী গাঁওখনত ৰাস্তা ঘাট ভাল নহ'ব বুলি ভাবিছিলোঁ, আৰু কি কয় দলংটোও ভাল নহ'ব বুলি ভাবিছিলোঁ। ইয়াত দলঙত পানী বেছিকৈ আহিলে গোটাই চেক বাঁহৰ ঠানি কিবা কিবি গোটাই উল্টি আহি কিনে গোটাই পানীবিলাক আমাৰ ঘৰৰ ওচৰতে আছে দলঙৰ, গোটাই পানী আমাৰ ঘৰেদি যায়, চোতাল ভৰ্তি হৈ যায়। সেইকাৰণে দলংটো ভাল হ'ব লাগে। দলংটো ভাল হ'লে তাৰমানে পানী ডাইৰেক্টকৈ যাব আৰু চেক বাঁহৰ কিবা কিবিবিলাক লাগি নাথাকিব আৰু দিগদাৰ নহ'ব। সেইকাৰণে দলংটো হ'ব লাগে বুলি আমি বহুত আশা কৰিছোঁ। এইটোৱে, ধন্যবাদ। পানী বহুত বেছিকৈ আহিলে মানে বিশেষকৈ দিগদাৰ হয়। আমাৰ হেৰিত ৰাস্তাটো বহুত দিগদাৰ হয়, আৰু পোৱালিবিলাক স্কুলত যায় বহুত সৰি পৰে, কিছুমানতো ভৰি ছাল যায়, কিছুমান কষ্ট পায়, লেংৰা হৈ কিনে ঘৰত যায়। সেইকাৰণে এইটো দলংটো হ'লে ল'ৰা ছোৱালীৰ কাৰণেও বহুত ভাল হ'ব, আৰু গাড়ী গুড়ি দাউৰিবা, বেমাৰী কিবা কিবি নিবা, তেনেকুৱা সুবিধা হ'ব, ভাল হ'ব বুলি এইটোকে বাৰে আশা কৰিছোঁ। আৰু এইখিনিয়ে কৈছোঁ মই। মোৰ মনত ভাল লাগিছে। আজি প্ৰথমবাৰে ইয়াত দলং হ'ব। 18 বছৰ নে 17 বছৰ চলাইছিল, কিন্তু দলংটো মাত্ৰ প্ৰস্তাৱ মাত্ৰ আনি থৈছিল, আৰু ফিটা চিটা কাটাৰ পিছত ৰাতিৰ ভিতৰত লোকাল, কিন্তু আমাৰ দলংখন নোহোৱা হৈ থাকিল। আৰু ইমান দিন চলোৱাৰ পিছত, আৰু মইতো জন্মৰ পৰাও আজিহে এই দলংটো হ'ব বুলি আশা কৰিছিলোঁ। মই এনেকৈ ভাবিছিলোঁ চান্তাল গাঁৱত যেনেকৈ দলং নহয়, আগতে এনেকৈ ভাবিছিলোঁ। চান্তাল গাঁৱত পাৰ্টিৰ মানুহ বিয়া পায়, চান্তাল বোলে সৰু পিছ পৰা জাতি না, এইটোৰ কাৰণে এইবাৰ হৈছে, এইটোও ভাল। আৰু যিটো UPPL আজি হ'ব, আৰু তাকো আমি ভোট দি দিম, যাতে আমাৰ দলং হোৱাৰ পিছত আৰু ৰাস্তাও ভাল কৰি দিব। তাৰপিছত আৰু সৰু সুৰা দলংটোৰ পিছত আকৌ আমি উত্থাপন কৰিম। তাৰমানে এনেকুৱা কথা হৈ গ'ল, মাজুলীত ইমান বেকৱাৰ্ড জেগা, তাতে ৰাস্তা হ'ল, ভাল ৰাস্তা হৈ গ'ল। আমাৰ এইখিনি ইমান একদম ব্ৰিটিছৰ যুগৰ গাঁও, এইটো দলং নোহোৱাৰ কাৰণে মই এনেকৈ ভাবিছিলোঁ চান্তাল গাঁও নহ'ব। বহুত বেছিভাগে এনেকৈ চাইছিলোঁ চান্তাল গাঁৱত নিদিয়ে বোলে। আজিও প্ৰমাণ কৰিছোঁ, এই UPPL চৰকাৰ ভালেখিনি আমাকো চাইছে। এইখিনি কৈ মই আগৰ সময়ত আগতে ধৰক কংগ্ৰেছ আছিল, তাৰপিছত এই যেতিয়া BTC হৈ গ'ল, তেতিয়া BPF
চলাইছিল MCL ধৰক আগতে পুনৰ কামটো দুইবাৰে আছিল তাকো কিবা এটা কাগজ দিয়া হৈছিল তাৰপিছত আহিল ৰেপেনটো চিতাটো কাটা হ'ল দলং কাটি পেলাই এক ৰাতি থকাৰ পিছত এইটো আচল প্ৰচাৰটো পলাল তাৰপিছত ভাবিলোঁ বেলেগত কিন্তু সম্পূৰ্ণ ভাল হৈছে বেলেগ গাঁৱত আমাৰ জাতি নহা থাকাত কিন্তু আমাৰ জাতি থাকাত এই অৱস্থা এইটো কাৰণে যিজনে আমাক ৰাস্তা ঘাট দিব ৰাইজৰ কাৰণে তাকে আমি ভোট দিম যোৱা সময়ত প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীক বড়োৰ বাহিৰে অন্য জাতিয়ে ভোট দি জিকাইছিল বুলি কৈছিল কিন্তু আপোনালোকক নাচালে নেকি তেওঁ মন্ত্ৰী হৈ থাকিল তেওঁ 10 বছৰ মন্ত্ৰী হৈ থকাত বেলেগত চাইছে কিন্তু আমাৰ গাঁৱত চোৱা নাই আমি ইয়াতে আছোঁ ডেকা জাতি আৰু অকল চান্তাল আৰু অলপ সেইফালে অলপ নেপালী আছে চান্তাল মানুহ অলপ বেছি তথাপি সেইটো বেছি থকাৰ কাৰণে মোৰ মতে এনেকুৱা ভাবিছিলোঁ আমাৰ ইয়াত নিদিয়ে সুবিধা নিদিয়ে বড়োটো আছে বড়োটো তিনি ঘৰে আছে ডেকা মানুহ অলপ আছে নেপালী অলপ আছে চান্তাল সংখ্যা অলপ বেছি সেইটোৰ কাৰণে চোৱা নাই বুলি ভাবিছিলোঁ বহুত দিন কালি আকৌ যদি ৰিহন দৈমাৰীয়ে যদি আপোনালোকৰ তাত ভোট বিচাৰি আহিলেওতো এনেকুৱা মোৰ মুখত আহি পোৱা নাই মই আগতেও আমাৰ সমাজৰ এটা মন্দিৰ আছে মাঝি থান বুলি কয় তাৰ কাৰণে আমি কাগজ লিখি পেলাই দৰখাস্ত দিছিলোঁ কিন্তু দিয়াৰ সময়ত যেনেকুৱা দিছিলোঁ আৰু মোৰ ফালে চোৱা নাই বেলেগ ফালে চাইছে বেলেগ ফালে এহেঁতত আৰু এইফালে চালে ৰিহন দৈমাৰী তাৰপিছত ভাবিলোঁ আমাৰ চান্তালটো অলপ বেয়া দেখা পায় বুৰ্বক দেখা পায় খালী মাত্ৰ ভোট লাগে কামটো নহয় নিৰ্বাচনত আমি এতিয়া দলংটো এতিয়া বনোৱা অৱস্থাতে আমি যিজনে আমাৰ দলংটো বনাই দিব তাকে আমি ভোট দিম আজি কোনে দিছে বুলি ভাবিছে আপুনি আজি মোৰ মতে এনেকৈ কোৱা মতেতো কেন্দ্ৰৰ পৰা আহিছে কেন্দ্ৰতো আহিলে কি হ'ব আচল হেণ্ডেলটো গোবিন্দে চলাই আছে গোবিন্দে ঠিক হেণ্ডেলত আমাৰ পিনে মোক কৰি ল'লা মোক কৰাৰ কাৰণে আমাৰ এইটো দলংটো পাইছোঁ মোৰ মতে গোবিন্দে ছাৰে আমাক দলংটো দিছে নহ'লেতো কেন্দ্ৰৰ পৰা আহিলে কি হ'ব বেলেগ ফালে মোক কৰি দিলেতো বেলেগ ফালে গ'লে হয় এইটো কাৰণে আমাৰ ফালে মোক কৰাৰ কাৰণে তাকে আমি ধন্যবাদ কৰিছোঁ খন পোৱাৰ কাৰণে মই ইয়াতে আগতে ইয়াত নাছিলোঁ সোণাৰীত আছিলোঁ ইয়াতে অহাটো এতিয়া হ'ল 30 বছৰ অলপ বেছি 40 বছৰ হৈ আছোঁ ইমান দিনৰ পৰা মই অসুবিধা ভুগি আছিলোঁ এইটা ৰাইজৰ লগত মই বহুত আনন্দ পাইছোঁ এই দলংখন হোৱাৰ পিছত আহিল গ'ল সেই আগতো গ'লেই কৰা নাই এইবিলাকতো কৰা আছিলে ৰাস্তা পদূলিটো আৰু আগত আছে ৰাস্তা এইটো ৰাস্তা খালি অকল দলং মাত্ৰ নহয় ৰাস্তাটো আমাৰ এই বান্দাৰগুৰি ৰাস্তাৰ লগত জইন আছে আমি এইটো হোৱাৰ পিছত আকৌ চৰকাৰ ভালে থাকে আকৌ বিচাৰিম আগফালে এতিয়া যোন পাৰ্টীয়ে দিছে তেওঁকে ধন্যবাদ দিব লাগিব এতিয়া মানে UPPলে দিছে গোবিন্দ বসুমতাৰী দিছে তেওঁকে ধন্যবাদ দিব লাগিব যাৰ পৰা পাইছোঁ আমি তেওঁকে ধন্যবাদ দিব লাগিব